বন্ধুসকল যদি আপোনালোকে কাপোৰ ব্যৱসায় কৰিব বিচাৰে তেন্তে আপোনালোকৰ কাৰণে লৈ আহিছো ভাল খবৰ। বন্ধুসকল কলকাতাৰ পৰা আপোনালোকে কম দামত কাপোৰ কিনি আনি অসমত 2 গুণ নাইবা 3 গুণ দামত বিক্ৰী কৰিব পাৰিব। হেদৰে কলকাতাৰ প্ৰকাশ এণ্টাৰপ্ৰাইজ কলকাতাৰ পৰা আপোনালোকে কাপোৰসমূহ কিনি আনি অসমত 2 বা 3 গুণ দামত বিক্ৰী কৰিব পাৰিব। একেবাৰে কম দামত আপোনালোকে কাপোৰসমূহ লাভ কৰিব প্ৰকাশ এণ্টাৰপ্ৰাইজ কলকাতাত। বন্ধুসকল হোলসেলাৰ এণ্ড ম্যানুফেকচাৰ দামত আপোনালোকে লাভ কৰিব। যদি আপোনালোকে ল'ব বিচাৰে তেন্তে আপোনালোকে আজি কন্টাক্ট কৰিব পাৰে। আজিৰ ভিডিঅ'ৰ মাধ্যমত আপোনালোকক মহিলাসকলৰ কিছুমান কাপোৰৰ ভেৰাইটিজ দেখুৱাম। বন্ধুসকল মহিলাসকলৰ নাইটিৰ যিসমূহ কাপোৰৰ ভেৰাইটিজ আছে নাইবা কালেকশ্যন আছে সেই কালেকশ্যনসমূহ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইয়াতে আপোনালোকে একেবাৰে কম দামৰ পৰা বেছি দামৰ যিসমূহ নাইটি আছে নাইটিসমূহ লাভ কৰিব। লগতে জাৰৰ দিনৰ যিসমূহ নাইটি আছে সেই নাইটিসমূহ আপোনালোকে লাভ কৰিব। বন্ধুসকল বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিছো। আপোনালোকে ভিডিঅ'টো চাই থাকক, লগতে চেনেলটো সাবস্ক্ৰাইব নকৰিলে প্লিজ এতিয়া সাবস্ক্ৰাইব কৰি লওক। নমস্কাৰ, স্বাগতম জনাইছো প্ৰকাশ এণ্টাৰপ্ৰাইজ আসামৰ আজিৰ অন্য এটা ভিডিঅ' লৈ। বন্ধুসকল আপোনালোকে জানে প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে 8000ৰ প্লাস অধিক আপোনালোকে কাপোৰৰ ভেৰাইটিজ লাভ কৰিব। বন্ধুসকল আজি আপোনালোকক দেখুৱাম নাইটিৰ কালেকশ্যন। আজি মই আহিছো নাইটিৰ কালেকশ্যন লৈ। তো আপোনালোকে চাই থাকক, বহুত ধৰণৰ নাইটি ইয়াতে আপোনালোকে পাব। প্ৰায় 700 প্লাস আপোনালোকে নাইটিৰ ভেৰাইটিজ আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজত আপোনালোকে পাব। তো আজি মই আপোনালোকক কিছুমান নাইটি ইয়াতে দেখুৱাইছো, নাইটিৰ কালেকশ্যন লৈ আহিছো। তো বন্ধুসকল প্ৰথমতে আপোনালোকক এনেকুৱা কটন সিস্টেমত আপোনালোকে কেৱল নাইটিসমূহ পাই যাব। এনেকুৱা দেখিবলৈ পাইছে, এনেকুৱা ধৰণৰ নাইটি আপোনালোকে লাভ কৰিব। আমাৰ ইয়াতে দেখিবলৈ পাইছে কেৱল মাত্ৰ 75 টকাতে এনেকুৱা নাইটি আপোনালোকে পাব। বন্ধুসকল কেৱল মাত্ৰ 75 টকাতে এনেকুৱা নাইটি পাব। আৰু 6টাকৈ পিস থাকিব। দেখিবলৈ পাইছে আপোনালোকৰ যেনেকুৱা ধৰণৰ কালাৰ লাগে ঠিক তেনেকুৱা ধৰণৰ আপোনালোকে কালাৰ ইয়াতে পাই যাব। বন্ধুসকল দেখিবলৈ পাইছে 6টাকৈ আপোনালোকে পিস পাব। লগতে আৰু এটা আপোনালোকক দেখুৱাইছো কালেকশ্যন। ইয়াতে আপোনালোকে ভি গলা, গোল গলা, অন্যান্য গলাও আপোনালোকে লাভ কৰিব। দেখিবলৈ পাইছে এইটো কেৱল 95 টকাতে আপোনালোকে পাই যাব। বন্ধুসকল 95 টকাত এনেকুৱা ভাল আপোনালোকে নাইটি কেৱল মাত্ৰ প্ৰকাশ এণ্টাৰপ্ৰাইজতে পাই যাব। বন্ধুসকল প্ৰকাশ এণ্টাৰপ্ৰাইজত অন্যান্য কাপোৰৰ ভেৰাইটিছো আপোনালোকে পাব, কিন্তু ইয়াতে আপোনালোকক কেৱল মাত্ৰ নাইটিৰ যিসমূহ ভেৰাইটিজ আছে সেই ভেৰাইটিসমূহ আপোনালোকক দেখুৱাম। ইয়াতে চাওক, এই যিটো নাইটি আছে দেখিবলৈ পাইছে 105 টকাৰ পৰা আৰম্ভ। এনেকুৱা ধৰণৰ নাইটি আপোনালোকে 105 টকাতে ল'ব পাৰিব। আৰু অসমত আপোনালোকে 300-400 টকালৈকে বিক্ৰী কৰিব পাৰিব। অৰ্থাৎ ইয়াৰ পৰা 1% আপোনালোকে তাতে আপোনালোকে 4% লাভ কৰিব পাৰিব। বন্ধুসকল দেখিবলৈ পাইছে ইয়াতে এইটো হৈছে 114 টকাৰ পৰা আৰম্ভ। 114 টকাৰ পৰা আৰম্ভ দেখিবলৈ পাইছে। গোল গলা, ভি গলা আছে। আপোনালোকৰ যি ধৰণৰ গলা বা আপোনালোকৰ যি ধৰণৰ লাগে ঠিক তেনেধৰণে আপোনালোকে ইয়াতে পাই যাব। এণ্ড ইয়াতে দেখিবলৈ পাইছে 4টাকৈ পিস থাকে। আপোনালোকে দেখিবলৈ পাইছে অন্যান্য কালাৰৰ আছে। 4টাকৈ পিস আছে। আপোনালোকে ইয়াতে অন্যান্য কালাৰৰ পাব। আপোনালোকৰ যেনেকুৱা ধৰণৰ কালাৰ লাগে ঠিক তেনেকুৱা ধৰণৰ কালাৰ আপোনালোকে ইয়াতে পাই যাব। সো আপোনালোকে যদি আহিব বিচাৰে তেন্তে প্ৰকাশ এণ্টাৰপ্ৰাইজত এবাৰ হ'লেও ভিজিট কৰক। আপোনালোকক কোৱা নাই যে আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজত আহিলেই আপোনালোকে কিনিব লাগিব নাইটিসমূহ বা আপোনালোকে ইয়াৰ পৰা কাপোৰসমূহ কিনিব লাগিব। এইটো দেখিবলৈ পাইছে কেৱল মাত্ৰ 125 টকাতে এনেকুৱা ধৰণৰ নাইটি আপোনালোকে পাব। কেৱল 125 টকাতে আপোনালোকে এনেকুৱা ধৰণৰ নাইটিসমূহ পাই যাব। বন্ধুসকল কেৱল প্ৰকাশ এণ্টাৰপ্ৰাইজতে পাই যাব। তো দেখিবলৈ পাইছে ইয়াতে দেখিবলৈ পাইছে 105 টকাত আপোনালোকে এনেকুৱা ধৰণৰ নাইটি পাই যাব। বন্ধুসকল প্ৰকাশ এণ্টাৰপ্ৰাইজত যদি আপোনালোকে আহে থকাৰ কাৰণে আপোনালোকৰ সুবিধা আছে। বন্ধুসকল ইয়াতে আপোনালোকে থাকিব পাৰিব। এদিন দুদিন নহয়, 3 দিন নহয়, আপোনালোকে ইয়াতে এমাহ হ'লেও আপোনালোকে থাকিব পাৰিব। অৰ্থাৎ যিমান দিন আপোনালোকে বিচাৰে সিমান দিনে আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজৰ গেষ্ট হাউচত আপোনালোকে থাকিব পাৰে। কোনো ধৰণৰ হোটেল আপোনালোকে বুক কৰিব নালাগে। আপোনালোকে কোনো ধৰণৰ হোটেল বুক কৰি আপোনালোকে পইচা খৰচ কৰিব নালাগে। যি পইচা আপোনালোকে হোটেলত খৰচ কৰিব সেই টকাৰে আপোনালোকে নাইটি হওক বা অন্যান্য যিসমূহ কাপোৰ আছে সেই কাপোৰসমূহ আপোনালোকৰ শ্বপত লৈ গৈ আপোনালোকে বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব। দেখিবলৈ পাইছে এই যিটো নাইটি আপোনালোকক দেখুৱালোঁ এইটো হৈছে 105 টকাৰ পৰা আপোনালোকে পাব। 105 টকাৰ পৰা পাব। ইয়াতে দেখিবলৈ পাইছে 4টাকৈ পিছত পাব। ইয়াতে বেলেগ বেলেগ ৰঙৰ কালাৰ বেলেগ বেলেগ আছে। আপোনালোকে এইসমূহ লৈ আপোনালোকে বিক্ৰী কৰিব পাৰিব। কেৱল 100 টকাত আপোনালোকে ল'লে আপোনালোকে বজাৰত চাই যিসমূহ মানুহে কিনে কাষ্টমাৰ যদি আপুনি হয় তেন্তে যদি চাই আছে আপোনালোকে যদি বিক্ৰী বা আপোনালোকে যদি নতুনকৈ ব্যৱসায় কৰিব বিচাৰে তেন্তে কৰিব পাৰে। যিসকল মহিলাই এই ভিডিঅ'টো চাই আছে নিশ্চয় তেওঁলোকে জানে যে 200 বা 300 বা 400 টকা বা 500 টকা দিব তেওঁলোকে এইবোৰ কিনি আনে। কিন্তু যদি আপোনালোকে নতুনকৈ জিৰোৰ পৰা আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব বিচাৰে তেন্তে কৰিব পাৰে। ইয়াতে আপোনালোকে একেবাৰে কম দামত ল'ব পাৰিব। কম দামত আপোনালোকে কাপোৰসমূহ লৈ বহুত টকাত বিক্ৰী কৰিব পাৰিব।
এইটো দেখিবলৈ পাইছে নাইটিৰ আৰু এটা কালেকশ্যন। ইয়াতে দেখিবলৈ পাইছে কেৱল 125 টকাতে আপোনালোকে এনেকুৱা ধৰণৰ নাইটি পাই যাব, কেৱল 125 টকাতে। আৰু যদি আপোনালোকে কিনিব যায় দোকানত, যদি আপোনালোকে কিনিব যায় তেন্তে আপোনালোকে 350, 450 বা 500 টকালৈকে আপোনালোকে এনেকুৱা ধৰণৰ নাইটি আপোনালোকে কিনিব লাগে। তো আপোনালোকক কৈ আছোঁ, আপোনাৰ যদি ব্যৱসায় আছে তেন্তে আপোনালোকে এবাৰ হ'লেও ইয়াতে আহক, আৰু যদি আপোনালোকৰ ব্যৱসায় নাই তেন্তে আপোনালোকে চিন্তা নকৰিব, ইয়াতে আহি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে। বন্ধুসকল, অসমত আপোনালোকে কম দামত আপোনালোকে লৈ যাব পাৰিব আৰু বিক্ৰী আপোনালোকে বেছি টকাত কৰিব পাৰিব। লগতে পূজা আছে, অন্যান্য দিৱালী আছে, বা আপোনালোকে জানে উৎসৱ যেতিয়া আহে, ঈদ আহে, অন্যান্য সময়ত আপোনালোকে এইসমূহ লৈ চাহিদা অনুযায়ী আপোনালোকে বিক্ৰী কৰিব পাৰিব। এইটো দেখিবলৈ পাইছে কেৱল মাত্ৰ 150 টকা, কেৱল মাত্ৰ 150 টকাত আপোনালোকে এনেকুৱা ধৰণৰ নাইটি পাই যাব। বন্ধুসকল, কেৱল আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজতে পাই যাব। আৰু আপোনালোকে টকাৰ কাৰণে চিন্তা নকৰিব, আপোনালোকে টকাৰ কাৰণে চিন্তা কৰিব নালাগে, কিয়নো প্ৰকাশ এণ্টাৰপ্ৰাইজে আপোনালোকৰ পৰা আগতে টকা নলয়, কিয়নো আপোনালোকক কেছ অন ডেলিভাৰীও দিয়ে। ইয়াতে যদি আপোনালোকে অৰ্ডাৰ কৰি আহি তেন্তে আপোনালোকে কেছ অন ডেলিভাৰীও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। বন্ধুসকল, দেখিবলৈ পাইছে 127 টকাৰ পৰা এনেকুৱা ধৰণৰ নাইটি আপোনালোকে পাই যাব, মাত্ৰ 127 টকাৰ পৰা। এনেকুৱা ধৰণৰ নাইটি আপোনালোকে অসমত কমচে কম আপোনালোকে 450 বা 500 টকাত আপোনালোকে বিক্ৰী কৰিব পাৰিব, কেৱল মাত্ৰ 127 টকাত ইয়াৰ পৰা কিনি লৈ। লগতে আপোনালোকে যদি কেছ অন ডেলিভাৰীত প্ৰকাশ এণ্টাৰপ্ৰাইজৰ পৰা আপোনালোকে প্ৰডাক্টসমূহ বা কাপোৰসমূহ ল'ব বিচাৰে তেন্তে আপোনালোকে ইয়াৰ পৰা কাপোৰসমূহ ল'ব পাৰিব। কেৱল মাত্ৰ 20% যে টকা আছে সেইটো আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজক এডভান্স দিব লাগিব, আৰু আপোনালোকে বাকী 80% টকা আপোনালোকে ডেলিভাৰীৰ সময়ত দিব পাৰিব। বন্ধুসকল, দেখিবলৈ পাইছে আৰু এটা কালেকশ্যন আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে চাওক, 150 টকাত আপোনালোকে এনেকুৱা ধৰণৰ নাইটি পাই যাব। আৰু বহুত ধৰণৰ কালেকশ্যন দেখিবলৈ পাইছে 117 টকা দেখিবলৈ পাইছে, 117 টকাতে। ইয়াতে লগতে চাওক, ইয়াতে আপোনালোকে পকেটৰ সুবিধা লাভ কৰিব, লগতে বটাম আছে, বটাম চিষ্টেম আছে। কেৱল মাত্ৰ 117 টকাত এনেকুৱা ধৰণৰ নাইটি আপোনালোকে পাই যাব। এণ্ড দেখিবলৈ পাইছে ইয়াতে এনেকুৱা ধৰণৰ বহুত ধৰণৰ নাইটি পাব। চ' বন্ধুসকল, যদি আপোনালোকে নাইটি বা অন্যান্য কাপোৰ ব্যৱসায় কৰে তেন্তে আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজত এবাৰ হ'লেও আহিব পাৰে। আৰু যদি আপোনালোকে আহিব বিচাৰে তেন্তে গুগলত চাৰ্চ কৰিব পাৰে প্ৰকাশ এণ্টাৰপ্ৰাইজ কলকাতা। চ' বন্ধুসকল, সেইটো চাৰ্চ কৰিলেও আপোনালোকে আহিব পাৰিব। এণ্ড ইয়াতে দেখিবলৈ পাইছে, যদি আপোনালোকে অনলাইনত এই কাপোৰসমূহ বা এই নাইটিসমূহ যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে, দেখিবলৈ পাইছে এইটো ৰাতিৰ কাৰণে আপোনালোকে ৰাতিৰ নাইটি যিটো দেখিবলৈ পাইছে আপোনালোকে ইয়াতে, আৰু পকেটৰ সুবিধাও আছে ইয়াতে। বন্ধুসকল, আপোনালোকে যদি এনেকুৱা ধৰণৰ নাইটি অৰ্ডাৰ কৰিব বিচাৰে তেন্তে আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজৰ যিখন এপ আছে ৰেডিমেড অলা, সেই এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে। সেই এপটোত আপোনালোকে অনলাইন মাধ্যমত অৰ্ডাৰ কৰিব পাৰিব। যদি আপোনালোকে ভাবিছে যে মই ঘৰৰ পৰা অৰ্ডাৰ কৰিম, মই কলকাতাতো নাযাওঁ বা মই ক'তো নাযাওঁ, ডাইৰেক্ট মোৰ ঘৰতে ব্যৱসায় কৰিম, ডাইৰেক্ট মোৰ ঘৰতে আহিব লাগিব কাপোৰসমূহ, তথাপিও যাব। অনলাইন মাধ্যমত আপোনালোকে অৰ্ডাৰ কৰিলে আপোনালোকৰ ঘৰত ডাইৰেক্ট দি আহিব। সেইটো দেখিবলৈ পাইছে 168 পৰা আৰম্ভ এনেকুৱা ধৰণৰ নাইটি আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে ফিটাৰ সুবিধা আছে, দেখিবলৈ পাইছে 168 পৰা আৰম্ভ। লগতে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ নাইটি আপোনালোকে পাই যাব। বন্ধুসকল, দেখিবলৈ পাইছে ইয়াতে বহুত ধৰণৰ ফিচাৰ্ছ আছে। এইটো কেৱল 200 টকাতে পাব। এনেকুৱা ধৰণৰ নাইটি কেৱল মাত্ৰ 200 টকাতে আপোনালোকে পাই যাব। তো দেখিবলৈ পাইছে বহুত ধৰণৰ ডিজাইন আছে, আপোনালোকে ইয়াতে যদি চাই বহুত ধৰণৰ ডিজাইন আছে। এইটো আপোনালোকে টাইট কৰি ল'ব পাৰিব, এণ্ড আপোনালোকে কাটি নতুনকৈ আপোনালোকে বনাই ল'ব পাৰিব। তো যদি আপোনালোকে জিৰ'ৰ পৰা হিৰো হ'ব বিচাৰে তেন্তে প্ৰকাশ এণ্টাৰপ্ৰাইজত আহক। ইয়াৰ পৰা আপোনালোকে কাপোৰসমূহ লৈ অসমত বহুত দামত বিক্ৰী কৰিব পাৰিব। বন্ধুসকল, কম দামত আপোনালোকে কাপোৰসমূহ লৈ বহুত দামত বিক্ৰী কৰিব পাৰিব। এইটো দেখিবলৈ পাইছে এনেকুৱা নাইটি দেখিবলৈ পাইছে। এই নাইটি হৈছে 155 টকা। ইয়াতে দেখিবলৈ পাইছে পকেটৰ সুবিধা আছে, লগতে ইয়াতে ফিটা, ইয়াতে দেখিবলৈ পাইছে আপোনালোকে বটামৰ সুবিধা আছে। চ' এনেকুৱা ধৰণৰ যদি আপোনালোকৰ নাইটি লাগে তেন্তে প্ৰকাশ এণ্টাৰপ্ৰাইজৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু কিছুমান কালেকশ্যন দেখিবলৈ পাইছে, কালেকশ্যনসমূহ আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল, দেখিবলৈ পাইছে কেৱল মাত্ৰ 170 টকাতে এনেকুৱা ধৰণৰ নাইটি আপোনালোকে লাভ কৰিব প্ৰকাশ এণ্টাৰপ্ৰাইজত। বন্ধুসকল, প্ৰকাশ এণ্টাৰপ্ৰাইজত যদি আপোনালোকে আহে, আপোনালোকক কোৱা নাই যে আপোনালোকে কাপোৰসমূহ বা আপোনালোকে নাইটিসমূহ কিনি লৈ যাব লাগিব। এবাৰ হ'লেও আপোনালোকে আহক, আহি আপোনালোকে চাই যাওক যে সঁচাকৈ এনেকুৱা ধৰণৰ প্ৰকাশ এণ্টাৰপ্ৰাইজত এনেকুৱা ধৰণৰ প্ৰডাক্ট আছেনে নাই। এই দেখিবলৈ পাইছে কেৱল 4টা পিছত পাই যাব এনেকুৱা ধৰণৰ নাইটি। আপোনালোকে 4টা পিছত পাই যাব। যি কালাৰৰ লাগে আপোনালোকে সেই কালাৰ অনুযায়ী ল'ব পাৰিব। আৰু ইয়াতে প্ৰডাক্টসমূহ হ'লচেল দামত বিক্ৰী কৰা হয়।
আপোনালোকে হোলসেল প্ৰাইজত আপোনালোকে কিনিব লাগিব। দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ ফুল হাতা থকা আপোনালোকে নাইটিসমূহ লাভ কৰিব কেৱল মাত্ৰ 190 টকাত। বন্ধুসকল এনেকুৱা ধৰণৰ নাইটিসমূহ আপোনালোকে 190 টকা বা 135 টকা এনেকুৱা দামত আপোনালোকে লাভ কৰিব প্ৰকাশ এণ্টাৰপ্ৰাইজত। যদি আপোনালোকে অহা নাই অসমৰ পৰা যদি আপোনালোকে চাই আছে আৰু যদি আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজত এতিয়াও অহা নাই তেন্তে এবাৰ আপোনালোকে আহিব পাৰে, নাইবা অনলাইন মাধ্যমত আপোনালোকে ৰেডিমেড এপৰ পৰা অৰ্ডাৰ কৰিব পাৰে, নাইবা আপোনালোকে কল কৰি ভিডিঅ' কল কৰি আপোনালোকে সবিশেষ তথ্য জানিব পাৰে। বন্ধুসকল নম্বৰসমূহ ভিডিঅ' ডেছক্ৰিপশ্যন লগতে দেখিবলৈ পাইছে স্ক্ৰীনত দিয়া আছে। এই নম্বৰসমূহ আপোনালোকে চাই বা আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা লৈ আপোনালোকে কল কৰিব পাৰে, অধিক তথ্য জানিব পাৰে। ভিডিঅ' কল যদি আপোনালোকে কৰে বা আপুনি যদি এপইণ্টমেণ্ট লয় যে মই এই সময়ত কল কৰিম তথাপি আপোনালোকক কৰিব। বন্ধুসকল প্ৰকাশ এণ্টাৰপ্ৰাইজত বহুত ধৰণৰ মানুহ কাম কৰে, লগতে অসমত প্ৰায় 7,500 প্লাছ কাষ্টমাৰ আছে প্ৰকাশ এণ্টাৰপ্ৰাইজৰ। 7,500 প্লাছ কাষ্টমাৰ আছে যিসমূহে প্ৰকাশ এণ্টাৰপ্ৰাইজৰ পৰা মালসমূহ লৈ অসমত বিক্ৰী কৰে আৰু তেওঁলোকে বহুত টকা উপাৰ্জন কৰি আছে। আৰু যে আপুনিও কৰিব বিচাৰে তেনেকুৱা তেন্তে কৰিব পাৰে। আজি আহক প্ৰকাশ এণ্টাৰপ্ৰাইজত, লগতে ডাউনলোড কৰক প্ৰকাশ এণ্টাৰপ্ৰাইজৰ এপটো। বন্ধুসকল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তো ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনালোঁ, কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ' আপোনালোকৰ কোনটো কাপোৰৰ ওপৰত লাগে সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব। তো ভিডিঅ'টোৰ মাধ্যমত এইখিনি আছিলে। ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই, লগতে আপোনালোকৰ ব্যৱসায়টো শুভ হওক।